নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল দা অসমীয়া ল'ৰালৈ ডাইৰেক্ট বাইকৰ ওপৰৰ পৰা স্বাগতম জনাইছোঁ। তো ভিডিঅ'টোৰ থাম্বনেইলটো দেখি আপোনালোকে নিশ্চয় গম পাইছে যে মই আজি ক'লৈ আহি আছোঁ। তথাপিও যিসকলে ধৰিব পৰা নাই তেওঁলোকক কৈ দিছোঁ যে আমি এই ধুনীয়া ৰাস্তাটোৰ মাজেৰে আহি আছোঁ অৰুণাচলৰ কিমিনলৈ, আৰু আপোনালোকক লৈ যাম আজি সেই অৰুণাচলৰ কিমিনত থকা গুৰুদ্বাৰালৈ। যাতে পলক দেৰি নকৰোঁ, সোনকালে ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকক দেখাবলগীয়া জেগাটো হৈছে আমাৰ লখিমপুৰ নহয়, একজেক্টলি লখিমপুৰ আৰু অৰুণাচলৰ সীমাত যিটো আছে গুৰুদ্বাৰা, সেই গুৰুদ্বাৰালৈ আহিছোঁ। তো এই গুৰুদ্বাৰাই ইয়াৰ ভিতৰখিনি দেখাম আৰু লগত ইয়াৰ লগত ধুনীয়াকৈ পৰিৱেশটো দেখাম। सतगुरु नानक परगटया मिटी तुंद जग चानन हुआ। सतगुरु नानक যোৱাবাৰ যেতিয়া ইয়ালৈ আহিছিলোঁ আমাৰ লিচু পাৰি খুৱাইছিলোঁ মই, মোৰ ৱাইফ আৰু কেইবাজনো আমি আহিছিলোঁ। লিচু পাৰি খুব ধুনীয়াকৈ আমাক খুৱাইছিলে, কিন্তু লংঘৰত তেতিয়া খানা তেওঁলোকে অলৰেডি শেষ হৈ গৈছিলে। আৰু আমি একজেক্টলি খাম বুলি অহা নাই দেই, আপোনালোকে বেলেগ কিবা নাভাবিব ন। আমি একজেক্টলি ফুৰিবলৈ আহিছোঁ। গুৰুদ্বাৰাৰ পৰিৱেশটো চাওক, ইমান ধুনীয়া পৰিৱেশ। আৰু এইফালে দি যায় জিৰ'লৈ যাব পাৰে। বৰ্তমান এইফালে গ'লে তেজপুৰ ওলাবগৈ পাৰে, ভিতৰেদি আধা মানে গহপুৰ ওলাবগৈ লাগিব। এটা ভিতৰেদি ৰাস্তা কনষ্ট্ৰাকশ্যন চলি আছে, আৰু এইফালে নতুনকৈ এটা বস্তি কিবা বনাইছে, নতুন ৰাস্তা, সেই ৰাস্তা বনি আছে। তো খুব ধুনীয়া পৰিৱেশত জেগাটো আছে। এটা কথা কৈ দিছোঁ, মানে যদি ইয়ালৈ আহে আপোনালোকে পাৰিলে মাছ মাংস নোখোৱাকৈ আহিব আৰু গা পা ধুই আহিব। ধাৰ্মিক অনুষ্ঠান, এওঁলোকৰ ধাৰ্মিক অনুষ্ঠান লগতে ইয়ালৈ আহোঁতে ইয়াৰ ভিতৰত যদি সোমাই আপোনালোকে গুটখা চুটখা এইবিলাক খাই পেলাই নাহিব, আৰু এনেও বেয়া। তো আমি একো খাই বৈ অহা নাই, আমি এতিয়া সোমাম। আমাক সুধিলে তেখেত आपके बारे में थोड़ा कुछ बता दीजिए, आपका नाम क्या है पहले? मेरा नाम बेअंत सिंह। हाँ, तो अब हमें अभी क्या दिखाएंगे? यहाँ गुरुद्वारा साहब में अंदर यहाँ पर प्रकाश होता है, ये किमिन का गुरुद्वारा है। हाँ, जो कि 2004 के लास्ट में बना था। 2004 के लास्ट में बना था। हाँ, ओह सॉरी। हाँ, तो सर अभी हम ভিতৰখিনি দেখাব। सतगुरु नानक परगटया। सर जी ने हम लोग को ये सब कुछ पहना दिया है, और यार पास আমি এতিয়া ভিতৰলৈ যাম। সেই यहाँ ऊपर से जा सकते? চাওকচোন কিমান ধুনীয়া পৰিৱেশ। গুৰু নানকজীৰ লগত জড়িত গুৰুদ্বাৰা, আৰু ইয়াতে তেওঁলোকৰ বিভিন্ন ধৰণৰ নাম হয়, বিভিন্ন আৰু যিটো কাম হয়, সকলোখিনি আপোনালোকক মই দেখাই দিম। वाहे गुरु 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 वाहे পাঞ্জাৱৰ গল্ডেন টেম্পলৰ পৰা কিতাপ ইয়াত আনি পেনি সংগ্ৰহ কৰিছে। गुरु ग्रंथ साहब कुछ अंदर पड़े हैं, तो यहाँ पर रखे हुए हैं। हाँ, तो यहाँ पे क्या है सर? यहाँ पर गुरु ग्रंथ साहब जी रात को बाबा जी का सुखासन करते थे, बाबा जी को यहाँ सुलाया जाता है। हाँ, एक गुरु ग्रंथ साहब के अलग अलग, मतलब उसको छोटे साइज में इसको बनाया। ये भी वहीं से आया, अमृतसर से, गोल्डन टेम्पल से। इसमें ट्रांसलेटर है। आप सब लोग यहाँ पर आइए, जितने भी लोग हैं आना चाहिए यहाँ पर किमिन का गुरुद्वारा देखने के लिए आइए। ওলাই আহিলো, তপন কেনেকুৱা লাগিলে কোৱা? बहुत ভাল লাগিলে। এনজয় ভাল কৰিলো। আমাৰ ট্ৰিপটো আজি মানে একজেক্টলি ভাল লাগিলে। আমি এনেকে বুলি ওলাই অহা নাছিলো, আমি নহয় চাডেন হেৰি সাডেনলি হৈ যায়। আৰু ওচৰৰ কি আমি যোৱা এটা জেগা বেলেগ আছিলে, আহিলো বেলেগ এটা। মেইনলি মানে তপনে আজি ক'লে মাত কিমিন যাম, আমি যোৱাটো বেলেগ কথা আছিলে ন, বেলেগ কথা। আৰু কিমিন যাম বুলি ক'লো, এতিয়া মই ক'লো যে এনেকে গুৰুদ্বাৰা আছে, গুৰুদ্বাৰাত যাম। আৰু ভাল লাগিলে, এতিয়ালৈকে ভাল লাগি আছে বৰ্তমান। আৰু বাকী সকলোখিনি দেখাই যাম। আৰু আকৌ এবাৰ কৈছো, যাতে চেনেলটো ভাল পালে কি কৰিব, ভিডিঅ'টো ভাল পালে কি কৰিব, লাইক ছাবস্ক্ৰাইব আৰু কমেণ্ট কৰিব নাপাহৰিব। শ্বেয়াৰ লগত ইয়াৰ লগত যিকেইটা আছে সেইকেইটাই কমেণ্ট কৰিবচোন, বা কিমান ফ্ৰেণ্ড আছে তেতিয়া গম পাম। पूजा सड़ता पर सोआ मिटी तुंद जग चानन हुआ। একজেক্টলি মানে ৰুটি খাবলৈ ক'লে, আৰু তেওঁলোকে ফ'ৰ্চ কৰাৰ কাৰণে জাষ্ট খাবলৈ ল'লোঁ, আৰু হাত পাত ধুই লৈছোঁ ধুনীয়াকৈ নিয়ম। তো এতিয়া আমি লংগৰত আহি আছোঁ। আজি একজেক্টলি মিচুকালৈ খুব মনত পৰিছে, একে ছেম ষ্টাইলত আমি
লংগৰত বহি বহি খাইছিলোঁ, তাত যেনিবা আমি বাহিৰত বহি খাইছিলোঁ, ইয়াত ভিতৰত বহি খাইছিলোঁ। এতিয়া আমি सतगुरु नानक प्रगटया मिटी तुंद जग चानन हुआ। স্বৰ্ণ মন্দিৰত এটা কথা আছে যে লোকৰ জোঠা বা কাৰোবাৰ কিবা কিবি এনেকুৱাবিলাক ধুলে পুণ্য হয় বুলি কয়। তো যিহেতু আমি এতিয়া গল্ডেন টেম্পললৈ কেতিয়া যাওঁ ঠিক নাই, তো গতিকে ইয়াতে আমি ইজনে সিজনৰ যিখন প্লেট আছে প্লেটখন এক্সচেঞ্জ কৰি ধুম। अंधेर पलोआ सतगुरु नानक। তো হৈ গ'ল ধুই মেলি, আৰু ইয়াতে এনেকুৱা ধুইছে, আৰু যিখিনি ৱেষ্ট থাকি যায় ইয়াত ৱেষ্ট কৰা মানা থাকে, লংগৰ ভিতৰত লিখাই থাকে, আৰু যিখিনি থাকি যায় অলপ হ'লেও থাকিলে ইয়াত এইডোখৰত আহি দি দিব লাগে, দি দিলে ধুনীয়াকৈ চৰাইখিনিয়ে খাইহি। আৰু বাকী হৈ যোৱা যিখিনি ধোৱা থাকে, ধুই মেলি হৈ যোৱাখিনি সেই তাত থাকে। তপন থ'বলৈ কৈছা, ভালকৈ থোৱা কৈছা, থৈছানে? থৈছা? যাবলৈ ওলাইছোঁ। অঁ চাই নাই নাখাওঁ ছাৰ, তো যাওঁ ছাৰ, ঠিক আছে ছাৰ। এতিয়া আমি যাবলৈ ওলাইছোঁ একচুৱেলি ইয়াৰ পৰা, আৰু যিমানখিনি পাৰোঁ দেখাবলৈ চেষ্টা কৰিলোঁ। আৰু যদি আপোনালোকে ভিডিঅ'টোৰ যোগেদি নতুনকৈ কিবা এটা জানিলে, তেতিয়া আপোনালোকে ভিডিঅ'টো এটা লাইক কৰিব নাপাহৰিব, কাৰণ এটা লাইকে মানে মোক বহুতখিনি মানে উৎসাহ যোগায়। আৰু আজিলৈ ভিডিঅ'টো ইয়াতে সামৰিছোঁ। ভাল পালে চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব, ভিডিঅ'টো লাইক কৰি দিব। আজিলৈ সামৰিছোঁ, গুড বাই বাই।